বন্ধুসকল গুড ইভিনিং। আৰু আজি মই বজাৰলৈ ওলাই আহিছোঁ, শনিবৰীয়া বজাৰ। প্ৰতিটো শনিবাৰে এইখন বজাৰ ইয়াতে বহে, পাঞ্জাবাৰী বতাহগুলিত। আৰু এখন সাপ্তাহিক বজাৰ হয়, আৰু এই সাপ্তাহিক বজাৰখন বহুত ভিৰ হয় প্ৰতিটো শনিবাৰে। তো বজাৰখনলৈ ওলাই আহিছোঁ আৰু অলপ আপোনালোকক দেখুৱাই দিম বুলি ভাবিছোঁ। ইয়াতে সকলো ধৰণৰ শাক পাচলি, মাছ মাংস চব পোৱা যায় ইয়াতে। কেতিয়াবা আহিলে আপোনালোকে ইয়াতে বজাৰ কৰি যাব পাৰিব। আচলতে থলুৱা সামগ্ৰী ইয়াতে বহুত পোৱা যায়। আৰু বৰষুণ দি আছে, বৰষুণ দি থকাৰ কাৰণে মানুহৰ ভিৰটো এতিয়া কম হৈছে অলপ। তো ইয়াতে চিপ চিপকৈ বৰষুণ এতিয়াও দি আছে। আৰু ময়ো অলপমান বজাৰ কৰিলোঁ। তো কি কৰিলোঁ মই আপোনালোকক ঘৰত গৈ দেখুৱাই আছোঁ। তাৰ আগতে বজাৰখনৰ ভিৰটো আজি অলপ দেখুৱাই দিছোঁ, আৰু বজাৰখন কেনেকুৱা মানে চাই লওক। সেইবাবে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এখন ডাঙৰ বজাৰে হয়। বজাৰ কৰি আনিলোঁ। এতিয়া বজাৰৰ পৰা কি কি আনিলোঁ দেখাই আছোঁ। কলফুল আনিলোঁ, নেমু টেঙা, এয়া। আৰু ইয়াতে আছে ভোট জলকীয়া, এয়া। আৰু বিশেষকৈ এটা আকৰ্ষণ এয়া চব, এইকেইটা কি হয়? বাঁহগাজ। দুটা বাঁহগাজ লৈ আহিছোঁ। আৰু ইয়াতে আজি ৰাতিৰ মাংস, আৰু একো নাই। আজি বজাৰ ইমানেই।